আজি আমি বনাম চিতল মাছৰ কালিয়া। এয়া চিতল মাছ আমি 5 পিচ লৈছোঁ। তাৰ বাবে লাগিব তেল এবাটি, কাজু 10-12টা, বিলাহী 3টা, টক দৈ 3 চামুচ, আদা নহৰু পেষ্ট 2 চামুচ, পিঁয়াজ 2টা, হালধি 1 চামুচ, জিৰা 1 চামুচ, জালুকৰ গুড়ি 1 চামুচ, নিমখ 1 চামুচ, জলকীয়া গুড়ি 1 চামুচ, 3টা কেঁচা জলকীয়া, তেজপাত, ইলাইচি 2টা, লং 2টা আৰু দালচেনি অকণমান। আমি নিমখ সানি লৈছোঁ, হালধিৰ গুড়ি, এয়া বিলাহী আমি পেষ্ট কৰি লৈছোঁ মিক্সিত মাৰি, পিঁয়াজখিনিও আমি মিক্সিত মাৰি লৈছোঁ। এয়া আমি কাজুখিনিও পেষ্ট কৰিছোঁ।